আৰু ইমোশনাল কোৱেশ্যনটো মই ভাবোঁ সেইটো বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ বিভিন্ন ধৰণৰ মানুহ লগ পোৱাৰ পিছতহে সেই বস্তুটো চাগে আমি সেইটো লাভ কৰোঁ আৰু যদিও আমাৰ অসমীয়া ভাষা কোৱা পপুলেশ্যনৰ সংখ্যা পৃথিৱীৰ ভিতৰত চাবলৈ গ'লে যথেষ্ট কম তথাপিও আমাৰ ভাষাটোতে এটা মিউজিক সোমাই আছে এটা সংগীত সোমাই আছে নমস্কাৰ মই শংকৰৰাজ কোঁৱৰ মই প্ৰফেশ্যনত এজন মিউজিচিয়ান কম্প'জাৰ ছিংগাৰ ছংৰাইটাৰ আৰু ৰেকৰ্ড প্ৰডিউচাৰ চ' মোৰ জন্মস্থান হৈছে টংলা আৰু টংলাত জন্ম যদিও আই গ্ৰু আপ ইন যোৰহাট যোৰহাটত মোৰ স্কুলিং আৰু যোৰহাটৰ পৰা স্কুলিং কমপ্লিট কৰাৰ পিছত ডিব্ৰুগড়ত তাৰপিছত বম্বেত এনেহেন জেগাত মোৰ শিক্ষা মই লৈছোঁ এনেহে আৰু সৰুৰে পৰা সংগীত ভাল পাইছিলোঁ ভাল পাই আহিছোঁ সদায় আৰু সৰুৰে পৰা সংগীতৰ প্ৰতি ৰাপ এটা আছিলে আৰু মা দেউতাহঁতেও ঘৰত সেই পৰিৱেশৰ এটা সংগীতৰ এটা পৰিৱেশ সদায় বজাই ৰাখিছিলে ঘৰত যাৰ বাবে হয়তো আজি মই সংগীতক নিজৰ এটা প্ৰফেশ্যন হিচাপে লৈ যাবলৈ মই ইমানখিনি সাহস কৰিব পাৰিছোঁ আৰু যদিও মই কোনো ধৰণৰ মিউজিকেল ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা মই নাহোঁ তথাপিও সেই সংগীতৰ পৰিৱেশ আৰু মা দেউতাহঁতে সদায় সেই উৎসাহটো মা দেউতাহঁতৰ উৎসাহ প্ৰেৰণা সেইখিনি সদায় আছিলে আৰু সদায় আছে আৰু ঘৰত ৰেডিঅ' তেতিয়াৰ দিনৰ ৰেডিঅ' আৰু টেপ ৰেকৰ্ডাৰ সময়ৰ সেই দিনৰ গানবিলাক আৰু পুৰণা যিসকল আমাৰ অসমৰ শিল্পী আছে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা পাৰ্বতী প্ৰসাদ বৰুৱা বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা এইসকল মহান শিল্পীসকলৰ গীত সদায় সৰুৰে পৰা শুনি আহিছিলোঁ আৰু তেনেকৈ শুনি আয়ত্ত কৰিবলৈ শিকিছিলোঁ বিভিন্ন ধৰণৰ সংগীত আৰু মোৰ যিসকল দাদা বাইদেউসকল আছিলে কাজিন যিসকল আছিলে তেখেতসকলৰো পাশ্চাত্য সংগীতৰ প্ৰতি যথেষ্ট এটা ৰাপ আছিলে এটা বিশেষ ৰাপ আছিলে আৰু তেনেকৈ মই ৱেষ্টাৰ্ণ মিউজিকো আমি একেলগে শুনিছিলোঁ তেতিয়া চ' সেই সময়ত যিটো সময়ত নেকি ইণ্টাৰনেট আজিৰ দিনৰ নিচিনাকৈ ইণ্টাৰনেট নাছিলে গুগল নাছিলে ইউটিউব নাছিলে আৰু তেনেকুৱা এটা দিনত তেনেকুৱা এটা সকলোখিনি এনালগ হিচাপে শুনিবলৈ পাবলৈ সেই এচেচিবিলিটিটো হয়তো চবতে নাছিলে তথাপিও আমি সদায় চেষ্টা কৰিছিলোঁ পকেট মানি ছেভ কৰিছিলোঁ কেছেট কিনিবলৈ ৱেষ্টাৰ্ণ মিউজিকৰ কেছেট কিনিবলৈ তেতিয়া মাইকেল জেকচন বেকষ্ট্ৰিট বয়জ একোৱা বিটলছ এনেহেন বেণ্ডছবিলাক পুৰণি আৰু তেখেতসকলৰ মিউজিক যেনেকৈ আকৌ মেটেল মিউজিক শুনিছিলে মোৰ এজন কাজিনে তেতিয়া শ্বিলঙত তেখেতে যেতিয়া অধ্যয়ন কৰি আছিলে শ্বিলঙত তেতিয়া মেটেল মিউজিক বহুত চলিছিলে আৰু এতিয়াও আছে সেইটো চিন আৰু কিন্তু তেতিয়া অলপ বেছি আছিলে তেতিয়া বেণ্ডছবিলাকো বেছি আছিলে আৰু প্ৰায় চিডিজ কেছেটছবিলাক তাত তেতিয়া সেই চিডিৰ দিনত হয় তেতিয়া ৰাস্তাৰ কাষেও মানে তেতিয়া বিক্ৰী হৈছিলে চ' তেনেকুৱা টাইমত সেই ইণ্টাৰনেটৰ নোহোৱা দিনৰ পৰা শুনি আহিছোঁ সদায় পাশ্চাত্য সংগীত আৰু হয়তো তেনেকৈ এটা ৱাইড এটা ৰেঞ্জ এটা আছিলে গীত শুনাৰ আৰু গীত চৰ্চা কৰাৰ মোৰ আপাদেউ মানে মোৰ জেঠাইৰ ছোৱালী তেখেতে ক্লাছিকেল শিকিছিলে হিন্দুস্তানী ক্লাছিকেলৰ মই সদায় তেখেতৰ কাষত বহি ময়ো তেখেতৰ লগত চৰ্চা কৰিছিলোঁ আৰু তেখেতৰ পৰা কিছুমান বস্তু শিকিছিলোঁ আয়ত্ত কৰিছিলোঁ মোৰ দেউতাৰ এজন ভাইটি আছিলে মোৰ দদাইদেউ তেখেত মিউজিকৰ এজন টিচাৰ আছিলে আৰু তেখেতৰ পৰা মই পুৰণি গীত শিকিছিলোঁ হাৰমনিয়ামত তেখেতে বজাই মোক শিকাইছিলে চ' তেনেকৈ হয়তো যাত্ৰা আৰম্ভ হৈছিলে নজনাকৈ নভবাকৈ আৰু স্কুলতো ইনফেক্ট মোৰ যিসকল শিক্ষাগুৰুসকল আছিলে তেখেতসকলে সদায় মোক উৎসাহ যোগাইছিলে বিভিন্ন ধৰণৰ যেতিয়া যিবিলাক কম্পিটিশ্যনছবিলাক হয় বা ফাংচনছবিলাক হয় চ' তাত
পাৰ্টিচিপেট কৰিবলৈ তাত অংশগ্ৰহণ কৰিবলৈ তেখেতসকলে সদায় উৎসাহ যোগাইছিলে আৰু সেইবিলাকত সদায় মই সৰুৰে পৰা অংশগ্ৰহণ কৰি আহিছিলোঁ আৰু কিছু কিছু অনুষ্ঠানত কিছু কম্পিটিশ্যনত তেনেকৈ পুৰস্কাৰো পাইছিলোঁ চ' সেইবিলাকে সদায় সেই উৎসাহটো সদায় ৰাখিছিলে মোৰ ভিতৰত যে সংগীতটো মই কেতিয়াও এৰি দিব নোৱাৰোঁ তেতিয়া সেইটো মোৰ এটা ধাৰণা হৈছিলে তেতিয়া তথাপিও সংগীতটো সদায় এটা হবি হৈ আছিলে আৰু তেতিয়া সৰুৰে পৰা পঢ়া শুনাৰ প্ৰতি মোৰ অলপমান আছিলে তাতো অলপমান ইণ্টাৰেষ্ট আছিলে যদিও সেইকাৰণে পঢ়া শুনাত মই যথেষ্ট মন দি মই কৰিছিলোঁ আৰু ভাল ষ্টুডেণ্টো আছিলোঁ ইনফেক্ট যোৰহাটত স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত মই ৰাওনা মেলিছিলোঁ ডিব্ৰুগড়ত মই HS পঢ়িছিলোঁ চলবুৰ্গ একাডেমীত ছায়েন্স ষ্ট্ৰীমত আৰু তেতিয়া কিছু সময়ৰ কাৰণে সংগীতৰ চৰ্চাটো অলপ কমি গৈছিলে কাৰণ তেতিয়া পঢ়াৰ প্ৰেছাৰ বহুত বেছি আছিলে আৰু তেতিয়া ময়ো ইমান ভবা নাছিলোঁ মই তেতিয়া পঢ়া শুনা কৰি এজন অভিযন্তা হোৱাৰে তেতিয়া সপোন পুহি ৰাখিছিলোঁ মনত আৰু চলবুৰ্গৰ লাইক কেৰিকুলামটো ইটছ ভেৰি হেক্টিক বহুত হেক্টিক আছিলে আৰু সেইটো সময়ত তাত তেনেধৰণৰ কোনো কেইটামান ফাংচনে হৈছিলে টিচাৰ্ছ ডে হয় তাৰপিছত ফেয়াৰৱেল ফ্ৰেছাৰ্ছ এনেকুৱা ধৰণৰ কিছুমান ফাংচন হয় আৰু তাত মই তেনেকৈ তাত কলেজত তেতিয়া মই তেনেকৈ কোনো গান তেনেকৈ গোৱা নাছিলোঁ তাৰপিছত HS পাছ কৰি আহি মই JECত যেতিয়া ইঞ্জিনিয়াৰিঙত এডমিশ্যন ল'লোঁ তাৰ ছেকেণ্ড ইয়েৰ মানৰ পৰা আকৌ তাৰ ছেকেণ্ড ছেমিষ্টাৰত এটা কম্পিটিশ্যন হৈছিলে JEC আইডল বুলি যিটো আমাৰ কলেজৰ এনুৱেল ছিংগিং কম্পিটিশ্যন এটা হয় সেই JEC আইডলত সেই কম্পিটিশ্যনটো মই জিকিছিলোঁ আৰু তেতিয়া আকৌ সেই পুৰণি সেই উৎসাহটো সেই সংগীতৰ প্ৰতি থকা সেই উদ্যম সেই আকৌ সাৰ পাই উঠিছিলে আকৌ আৰু সেইটো সময়তে JECত মোৰ এটা বেণ্ড এটা ফৰ্ম কৰিছিলোঁ আমি সেইটো সময়ত যিবিলাক টেক ফেষ্টিভেলবিলাক হৈছিলে টেকনোকালচাৰেল ফেষ্টিভেলবিলাক হয় ইঞ্জিনিয়াৰিং ইনষ্টিটিউটবিলাকত টেকনিকেল ইনষ্টিটিউটবিলাকত তাত আমি পাৰ্টিচিপেট কৰিছিলোঁ আৰু যেতিয়া সেই কম্পিটিশ্যনবিলাকত মানে অংশগ্ৰহণ কৰিবলৈ এটা ক্ৰাইটেৰিয়া এটা আছিলে যে এটা কাভাৰ ছং আৰু এটা অৰিজিনেল ছং লাগে তো তেতিয়াই চেষ্টা কৰিছিলোঁ অৰিজিনেল গান লিখিবৰ কাৰণে আৰু প্ৰথম মোৰ গীত ল'ৰালি যিটো মোৰ জীৱনৰ প্ৰথম কম্প'জিশ্যন আছিলে মই সেই JECত পঢ়ি থাকোঁতে তেতিয়া মই সেইটো কম্প'জ কৰিছিলোঁ ল'ৰালি ৰণলৈ যাওঁ এই গীতখিনি আৰু সেই সময়তে জীৱনৰ প্ৰথম ষ্টুডিঅ' ৰেকৰ্ডিং কৰিছিলোঁ মই ল'ৰালি গীতটো যোৰহাটৰ এটা ষ্টুডিঅ' আছিলে মাজুম্বা বুলি তো তাত আমি চেষ্টা কৰিছিলোঁ ৰেকৰ্ড কৰিবলৈ এটা প্ৰফেশ্যনেল এটা ষ্টুডিঅ'ত কেনেকুৱানো লাগে শিকিবৰ কাৰণে তো ষ্টুডিঅ'ৰ প্ৰতি মোৰ তেতিয়া ৰেকৰ্ডিঙৰ প্ৰতি তেতিয়া এটা ইণ্টাৰেষ্ট আহিলে আৰু নিজেও কিছুমান ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰিছিলোঁ নিজৰ এটা ছেটআপ কৰি চ' লাহে লাহে ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ ইঞ্জিনিয়াৰিং পাছ কৰি এটা ট্ৰেইনিং এটা কৰিলোঁ সৰু সুৰা গুৱাহাটীলৈ আহি তাৰপিছত মেঘালয়ত এটা কোম্পানী এটাত মই চাকৰি কৰিলোঁ তো মেঘালয়ত প্ৰায় 2 বছৰমান চাকৰি কৰাৰ পিছত মই বম্বেলৈ বুলি ৰাওনা হ'লোঁ আৰু তাতে মই জীৱনত এটা চেঞ্জ বহুত দৰকাৰ হৈ গৈছিলে মোৰ সেইটো সময়ত আৰু তেতিয়া বম্বেত পঢ়িবলৈ বুলি ৰাওনা মিলিলোঁ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সেছ তাৰ মিডিয়া এণ্ড কালচাৰ ষ্টাডিজত মই MA কৰিলোঁ তাৰপিছত চ' সেই সময়তে সেই টিছত পঢ়ি থকা সময়খনতে যেন মোৰ এটা জীৱনত এটা নতুন এটা আকৌ যেন মই জন্ম ল'লোঁ মৈত্ৰীৰ লগত মোৰ চিনাকি হৈছিলে তাত তাই অলৰেডি তেতিয়া তাত MPhil কৰি আছিলে আৰু মৈত্ৰীৰ লগত চিনাকি হোৱাৰ পিছত আমি যেতিয়া নতুনকৈ আকৌ গীতবিলাক চৰ্চা কৰিবলৈ ধৰিলোঁ সংগীত চৰ্চা কৰিবলৈ ধৰিলোঁ তেতিয়া আমাৰ মনলৈ সেই বাৰ্তালাপৰ আমাৰ যিটো প্ৰজেক্ট বাৰ্তালাপ তাৰ কনচেপ্টটো আমাৰ মনলৈ আহিছিলে আৰু যেনেকৈ আমাৰ বাৰ্তালাপৰ সেই যাত্ৰাটো টিছৰ পৰা আৰম্ভ হৈছিলে চ' প্ৰথম যিটো গীত আছিলে কি বেদনাতে সেইটো আমাৰ যিটো ইউটিউব চেনেল প্ৰজেক্ট বাৰ্তালাপত প্ৰথম সেই গীতটো 2017 চনত আমি আমাৰ প্ৰথম ৰিলিজ হিচাপে ফ্ৰম 0 ছাবস্ক্ৰাইবাৰ্ছ আমি ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আহি আজি এনেহেন এটা অৱস্থাত আজি আহি উপনীত হৈছোঁহি আৰু সকলোকে সেইটো কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি মৰম আৰু ছাপৰ্ট দিয়াৰ বাবে মোৰ বাবে শিক্ষা বুলি ক'লে ছায়েন্স কমাৰ্চ আৰ্টছ এইবিলাক লৈ মই বিভক্ত নকৰোঁ আচলতে শিক্ষা বুলি ক'লে মোৰ কাৰণে ইটছ এন অভাৰঅল এডুকেশ্যন আৰু সেইটো অকল পঢ়া শুনাৰেই নহয় পঢ়া শুনাৰ বাহিৰেও যিবিলাক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ স্কুলত হয় বা সেইবিলাক সেই সকলোখিনিয়ে বহুত বেছি
দৰকাৰী বুলি মই ভাবোঁ এজন ল'ৰা বা এগৰাকী ছোৱালী ভালকৈ নিজকে এডুকেটেড কৰি তুলিবলৈ হ'লে আৰু পঢ়া শুনা আৰু কিতাপ পত্ৰতকৈ বেছি মই ভাবোঁ যে মানুহক যিমানখিনি শিকায় এজন মানুহক লগ পালে সেই মানুহজনৰ জীৱনৰ এক্সপিৰিয়েঞ্চৰ পৰা সেই তেখেতৰ স্মৃতি তেখেতৰ সুখ দুখ সেইবিলাকৰ পৰা যিমানখিনি বস্তু কথা আমি শিকোঁ মই ভাবোঁ সেইখিনি হয়তো কিতাপতো আমি নাপাম আৰু দুটা বস্তুৱে ইম্পৰ্টেণ্ট IQ প্লাছ EQ যিটো IQ যিটো ইণ্টেলিজেণ্ট কোৱেশ্যণ্ট আৰু EQ ইম'চনেল কোৱেশ্যণ্ট আৰু ইম'চনেল কোৱেশ্যণ্টটো মই ভাবোঁ সেইটো বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ বিভিন্ন ধৰণৰ মানুহ লগ পোৱাৰ পিছতহে সেই বস্তুটো চাগে আমি সেইটো লাভ কৰোঁ আৰু পিছত গৈ মই বিভিন্ন ফিল্ডৰ মানুহ মই লগ পালোঁ কিছুমানে দিল্লী ইউনিভাৰ্চিটিৰ পৰা কিছুমান আহিছে ছ'চিয়'লজি কৰি আহিছে কিছুমান ইঞ্জিনিয়াৰো আছে IIT খড়গপুৰৰ পৰা ইঞ্জিনিয়াৰ্ছ আহি পিনি তাত MA কৰিবলৈ আহে চ' বিভিন্ন ধৰণৰ ফিল্ড এনেকুৱা তাত সেই গোটেই মানুহখিনি সেই সকলো আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আছিলে গোটেই ফ্ৰম অল অভাৰ ইণ্ডিয়া তাত মানুহ লগ পাইছোঁ ইনফেক্ট ভাৰতৰ বাহিৰৰ ষ্টুডেণ্টো লগ পাইছোঁ জাৰ্মানী ৰাছিয়া কলম্বিয়া ফ্ৰান্স এইবিলাক এখেতসকলৰ লগত কথা বতৰা পাতি এখেতসকলৰ লগত কমিউনিকেট কৰি বহুত কথা শিকিছিলোঁ অসমীয়া ভাষাৰ প্ৰতি এটা ইণ্টাৰেষ্ট স্কুলৰ পৰাই আছিলে আমাৰ স্কুলৰ আমাৰ যিগৰাকী শিক্ষয়িত্ৰী আছিলে বাইদেউ ৰূপলেখা বৰুৱা বাইদেউ তেখেতৰ পৰা আমি তেখেতে ইমান সুন্দৰভাৱে আমাক ভাষাটো শিকাইছিলে আমাক শিকোৱাৰকৈও গুৰুত্বপূৰ্ণ কথা হ'ল তেখেতে ভাষাটোক ভাল পাবলৈ শিকাইছিলে আৰু তেখেতে সদায় আমাক স্কুলৰ কিতাপৰ পৰা উপৰিও বাহিৰা অসমীয়া নভেল বাহিৰা অসমীয়া কিতাপ মেগাজিন এইবিলাক পঢ়িবলৈ সদায় উৎসাহ যোগাইছিলে আৰু হয়তো সেই অসমীয়া ভাষাটোৰ প্ৰতি সেই ভালপোৱা আজিও আছে সেইটো কাৰণে লিখিবলৈ সদায় সৰুৰ পৰাই চেষ্টা কৰি আহিছিলোঁ অসমীয়া ভাষাত আৰু এনেকুৱা এটা মন আছিলে যে অসমীয়া ভাষাত কিবা এটা কৰি ভাষাটোৰ বাবে কিবা এটা মোৰ কি ধৰণে মই নিজৰ এটা কণ্ট্ৰিবিউশ্যন মই দিব পাৰোঁ সেইটো সপোন সদায় আছিলে আৰু মই ভাবোঁ অসমীয়া সংগীত পৃথিৱীৰ ভিতৰত অসমীয়া ভাষাটো এটা ইটছ ওৱান অফ দ্য মষ্ট বিউটিফুল লেংগুৱেজেছ ইন দ্য ৱৰ্ল্ড বুলি ক'ব পাৰি আৰু যদিও আমাৰ অসমীয়া ভাষা কোৱা পপুলেশ্যনৰ সংখ্যা পৃথিৱীৰ ভিতৰত চাবলৈ গ'লে যথেষ্ট কম তথাপিও আমাৰ ভাষাটোতে এটা মিউজিক সোমাই আছে এটা সংগীত সোমাই আছে যিটো নেকি হয়তো আমাৰ পাৰ্বতী প্ৰসাদ বৰুৱা বা ৰাভা বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা নিজে অসমীয়া নাছিলে যদিও তেখেতে অসমীয়া ভাষাটোৰ প্ৰতি ইমান বেছি তেওঁৰ অৱদান তো মই ভাবোঁ হয়তো এই সকল শিল্পীয়ে অসমীয়া ভাষাটোক ইমান বেছি ভাল পাইছিলে তেখেতসকলে সেই ভাষাটোক লৈয়ে সংগীত কৰিছিলে এই ভাষাটোক লৈয়ে কি ধৰণে এই ভাষাটোক লৈ এটা বিশ্বৰ দৰবাৰত প্ৰস্তুত কৰিব পাৰোঁ ভূপেন হাজৰিকাদেৱৰ কথা ক'বলৈ গ'লেও সেইটো তেখেতসকলৰ চাগে সদায় সেই এজেণ্ডাটো আছিলে আৰু সেইকাৰণে হয়তো অসমীয়া সংগীত ইটছ ওৱান অফ দ্য মষ্ট ইউনিক আৰু স্পেচিয়েল বুলি মই ক'ম আৰু আজি দিনৰ মই ভাবোঁ অসমীয়া সংগীত যথেষ্ট এটা সুন্দৰ পৰ্যায়ত আছে বুলি মই ক'ম কাৰণ সৰু সৰু ভাইটি ভণ্টিসকলে ইমান সুন্দৰ সুন্দৰ গীতৰ কবিতাৰ সৃষ্টি কৰি আহি আছে এতিয়া তো মই ভাবোঁ আমাৰ অসমীয়া ভাষাৰ অসমীয়া সংগীতৰ যথেষ্ট এটা উজ্জ্বল ভৱিষ্যত আছে আৰু মই তাকেই সকলোকে মই এই কামনা কৰোঁ যে সকলোৱে যিসকলে অসমীয়া সংগীত কৰি আছে তেখেতসকলে যেন আৰু আগুৱাই যাব পাৰে আৰু এটা ৱৰ্ল্ড ষ্টেজত যাতে আমাৰ এই অসমীয়া ভাষাক আমি দাঙি ধৰিব পাৰোঁ সেই কামনা মই সদায় কৰিম বতাহে খৰালে চুপহি
জলি জপা দুচকু পতাত ধেমালি চলে কৰে নুতি পচি নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰ হাগেনে চিকুনে শুনটো পনি তোমাৰ মায়াময় উশাহৰ মেহনে যাযাবৰি মোৰে নোহেপাহ বুটলি সামৰি তোমাৰেনো কাষতে উভতাই আনিলা জীয়াই তুলিলা মুখ জীয়াই তুলিলা মুখ জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ আনন্দ Tell us what you think about this video and don't forget to like, share and subscribe.